আজি ঢেকীয়াখোৱা নামঘৰলৈ আহিছোঁ আমি দুজন চাকি দিছোঁ ৰাস্তাত আহোঁতে ভিডিঅ' নকৰিলোঁ আৰু ডাইৰেক্ট আহি পেলাই নামঘৰতে ভিডিঅ' আৰম্ভ কৰিছোঁহি ব'লক আজি বহুত দিনৰ মূৰত ঢেকীয়াখোৱালৈ আহিছোঁ দুজনে আপোনাৰ জহতে আহিছোঁ বাৰু ইফালে জানো চাইকেলফালে ভৰিটো ধুই যাব লাগিব এইয়া আছে ঢেকীয়াখোৱা নামঘৰ আমি ইফালেদি যাবগৈ লাগিব ভৰি হাত চাত ধুই মেলি আৰু এতিয়া একদম পূৰা নিজান অফ ছিজনত আহিলে কাৰণে ভাল লাগে অকণমান নিজান পৰিৱেশত যাব পাৰি ফেনকেইখন চলি আছে নে এনেই চলি হৈ আছোঁ চাওঁ এইফালে যাম আমি পালোঁ এতিয়া চাকি জ্বলোৱা স্থান চিলাই জ্বলাই ল'ব তাৰপিছত মই জ্বলাম এতিয়া বৰ্তমান নিজান ভাদ মাহত হ'লে পূৰা মানুহে ভৰ্তি হৈ যাব কথাটো চলে হা কথা এটা ভাল লাগে অঁ নাই কি উজলি থাকে ন চাকি জ্বলাই হ'ল এতিয়া দুজনে সেৱা লৈ আহিলোগৈ
আৰু আহিছোঁ এতিয়া ঢেকীয়াফুল চাবলৈ। ঢেকীয়াফুল এতিয়া কোনফালে আছে বুলি চাহ ক'লে খাবলৈ যাম আমি। চাহ খাবলৈ যাম। চাহ খাবলৈ মাতি থৈ গৈছে ইফালে পাৰি। আৰু আগত এবাৰ আহিছিলোঁ চাইকেল আহোঁতে মানে ভোক লাগিছে, বেয়া ভোক লাগিছে, তাৰপিছত পায়স দি আছিলে ইয়াত। কোনোবাই আগবঢ়াইছিলে, পায়স খালোঁ পুৰা। এইফালে আছে চাহ খোৱা ঘৰ। এইফালে গৈ আছোঁ আমি এতিয়া চাহ খোৱা ঘৰলৈ। এই ইয়াতে হ'ব চাগে। ইয়াতে ভাত খাইছিলোঁ আগতে এবাৰ। সন্ধিয়া ৰাতি আহিছিলে এই হ'ল আজি কেইবছৰ আগত। এতিয়া বৰ্তমান চাহ খাব লাগিছোঁ দেই। কৃষ্ণ এতিয়া চাহ খাওঁ হাৱা ধুনীয়া আহিছে। বৰ্তমান চাহ আহি গৈছে এতিয়া খাই ল'ম দেই, পাছত লগ পাই আছোঁ। এতিয়া আহিছোঁ আমি ঢেকীয়াফুল চাবলৈ, কিন্তু ঢেকীয়াফুল ক'ত আছে গম পোৱা নাই। পুখুৰী চাম। বাকী পুখুৰীলৈ আহিছোঁ। পুখুৰীৰ মাছ কাছ ধৰি আছে। এইটো পুখুৰী ধুনীয়া কৰি চুইমিংটো বনাই দিলে। আগতে কি আছিল, এইকণে হাবি আছিলে, এইবোৰ কাটি মেলাই পিনে হেৰি কৰি পেলালে। এইফালে কিবা হ'ব চাগে নে কিজানি? সেয়া বনাই আছে নহয়। খালি বেয়া লাগিছে তাৰ কাৰণে বান্দৰ বহুত আছিলে তাত। বান্দৰখিনি নাইকিয়া। এই ৱালখন এই কাষতে আছিলে, পুখুৰী ৱালখন এই গছ গছজোপা যে আছে তাতে আছিলে। খালি এতিয়া যেনিবা সেই বান্দৰবোৰ জেগাটো কমি গ'ল তাহাঁতৰ কাৰণে। আৰু এয়াই হৈছে পুখুৰী। এইটো পুখুৰীটো কৈছে মোক আকৌ চুইমিং পুল। এই কাছ এইকেইটা গ'লে টিপুককৈ গ'ল। চুইমিং পুলৰ নিচিনা লাগিছে। এটা কাছ সেইটো বোলা তলটো পকা নেকি? নাই তলটো হেৰি হৈ পকা, আছে। এই ষ্টেপ বনাই দিছে ন, দিছে গম পাইছোঁ কিন্তু তলটো চাগে মাটিয়ে আছে চাগে। এতিয়া ওলোৱা নাই। এনেই ডাঙৰ ডাঙৰ আছিলে কাছ দেই। বহুত ধুনীয়া কৰি দিলেতো। এইফালে এইটো এতিয়া ৰংগমঞ্চ বনাই আছে, নতুন ৰংগমঞ্চ। আগৰ যিটো ৰংগমঞ্চ আছিলে পুৰণাটো, সেইটো ভাঙি পেলাই বৰ্তমান এতিয়া তাত নতুনকৈ বনাই আছে একদম বৃহৎ আকাৰত। এইফালে কাছ লুকালে। এইখনত এটা উপঙি আছিলে, সি সোমাই দিলে। এইটো কাছ হয় জানো? এইটো সেইটো কাছ। সাঁতুৰি আছে সেই ওপৰতে। সেইটো মুখখন উলিয়াই আছে। এইটো ডাঙৰ ডাঙৰ মাছো আছিলে, মাছবোৰ এতিয়া অহা নাই। এই বস্তু খাবলৈ দিলে আহি যায়। এইবোৰ কাৰ গাফিলতি নাজানো, মানুহৰ এনে পৰিচালনা সমিতি এইবোৰ লাইট নাই। ভাঙিলে মানে আমাৰ মানে কি হয়, থকা বস্তু ভালকৈ বনোৱাৰ পাছতো আমাৰ কিছুমান মানে কি কয় পৰিচৰ্যাৰ অভাৱত, চোৱা চিতা মানুহৰ অভাৱত বা তেনেকৈ কৰে ভালকৈ থাকে, হেৰি হৈ যায়। খালি আমি ৰাখিব নাজানো। ঢেকীয়াফুল চাই লওঁগৈ নে কি? ইফালেহে আছিলে বুলি কৈছিলে। ইফালে মই আজিলৈকে কিন্তু দেখা পোৱা নাই ঢেকীয়াফুল দেই। মই নাই দেখা। আৰু এই গছজোপা ভাল লাগিছে দেখিবলৈ আঁতৰৰ পৰা। এই ডাঙৰজোপা। কিন্তু গছবোৰ এইকণত বহুত ডাঙৰ ডাঙৰ গছ আছিলে দেই। মনত নাই মোৰ। একদম বান্দৰবোৰ ইপাৰেকে থাকে। হাবি মানে হাবি নিচিনাই হৈ আছিলে। কালাৰটো ভাল আহিছে। শংকৰদেৱৰ আচল ফটোখন এইখনে। শংকৰদেৱ ফটো নাই ফটো এটা মাৰিলে ইয়াতে। এতিয়া আহিছোঁ ঢেকীয়াফুল চাবলৈ। দুইজনে বিচাৰি পোৱা নাই, বাকচত ভৰাই থৈছোঁ। ৰিকুৱেষ্ট কৰিলি আৰু। এয়া হৈছে ঢেকীয়াফুল। এয়া হৈছে ঢেকীয়াফুল। ভালকৈ ধৰিব পৰা নাই। ওপৰতো নতুন যেন লাগিছে ন।
এয়া হৈছে ঢেকীয়া ফুল। এইটো বুজি পোৱা নাই বস্তুটো কেনেকুৱা ধৰণৰ। মই ধৰিব পৰা নাই গছৰ গুৰিটো নে নাই এতিয়া ফুলেই কিন্তু হাইব্ৰিড এইটো। এইটো বা ফুল মানে ওপৰত ধৰ ফুল নিচিনা ধৰিব পাৰি। অঁ এইটো লাগিছে বাৰু এইটো কিবা গছৰ মুঢ়া টাইপৰ কিবা তেনেকুৱা লাগিছে। অঁ আগতে মই দেখাও মানে এয়াই আৰু প্ৰথম জীৱনত। এইটো ঢেকীয়া ফুল মানে আগটোৰ নিচিনা লাগিছে দেখিবলৈ। অঁ হয় নাই সেই বস্তুটো এই বহুত পুৰণা হ'ব চাগে। কুন্দা একদম। অক্ষয় বন্তি এইয়া সেইখন মাটি দেখিছে নাই? সেইখন জেগাখন মাটি, সেই মণিকূটৰ সেইখন মাটি। অঁ মণিকূট মাটি। ইয়াত লৈছিল নে নাই? ঠিক আছে। আৰু আজি নতুন কথা এটা গম পাইছোঁ, আমাৰ যিভাগ মণিকূট ভাগ আছে, মণিকূট ভাগ মাটিৰ, মণিকূটৰ তলৰ ভাগ। মানে মই জনা নাছিলোঁ আজিলৈকে, ইমানবাৰ আহিছোঁ যদিও। আৰু চাই লওক, এয়া হৈছে মাটিৰ মণিকূটৰ তল ভাগ আৰু এই ভাগ হৈছে অক্ষয় বন্তি। কৃষ্ণ ভাল লাগিছে দেই। এবাৰ হৈছে মাধৱদেৱৰ বৰিধাম। মই আগতে দেখাইছোঁ বাৰু ভিডিঅ'ত, কেইবাৰো দেখাই দিছোঁ এবাৰ। মানে ইয়াত উঠি লৈছিলে নে বহি লৈছিলে চাগে নাই? অঁ কাষত সেই স্থানতে ভৰি ধৰিছিলে। মানে এইখিনিতে আছিল নেকি চাগে মহিলাভাগ নেকি? দিহান এইখনতো এইখন। কিন্তু একেবাৰে যেতিয়া আগত আহিছোঁ তেতিয়া আকৌ এইটো বনোৱা নাছিলে আকৌ। তেতিয়া এই ভাগ ইয়াত নাছিলে। এই ভাগ ইয়াত নাছিলে। অঁ চাকি জ্বলাটো আগতে হ'ল। ঢেকীয়া হেৰি চালোঁ, হয়তো পাথৰ এটা। এইটো কিহৰ কাৰণে থাকে নাজানো। এইটো নাজানো দেই পাথৰটো কোনোবাই জানে যদি ক'বচোন। তাকে কৃষ্ণ দেই হৈ গৈছে ন গছত পৰি আছে বাৰু। বাকী ঢেকীয়া ফুল চালোঁ, অক্ষয় বন্তি চালোঁ, আৰু মাধৱদেৱে ভৰি ধোৱা মুঢ়াভাগ চালোঁ। তাৰপিছত এইদৰে চাই মেলি এতিয়া বৰ্তমান বিদায় মাগিব লৈছোঁ আৰু যাওঁ বাটত আকৌ কিবা এটা খাই যাব লাগিব, ভোক লাগিছে। ব'লক তেতিয়াহ'লে পাছত লগ পাই আছোঁ আকৌ। ইয়াত ফটোখন নামাৰিলোঁ নহয়। এতিয়া ঢেকীয়াখোৱা নামঘৰৰ পৰা আহি দুয়োটাই একদম অলপ ঢেকীয়াখোৱা পথাৰখন চাবলৈ আহিছোঁ। তাৰ গতিকে বিলৰ নিচিনা লাগিছে আহি পেলাই, আৰু বহুত দিন অহা নাই। বহুত দিন মানে কি অহাই নাই, আজিলৈ প্ৰথম আহিছোঁ। চুৰিয়া পিন্ধি এনেকৈ যামগৈ আৰু ঘৰলৈ। ভাল লাগিব চুৰিয়া পিন্ধি। বতাহ লাগি আহিছে একদম। আৰু পথাৰখন ভাল লাগে কিন্তু ধুনীয়া দেখিবলৈ। এইটো হৈছে দলপুঙা চৰাই উৰি গৈছে। সেই বেকেৰা কৰিব লাগিব। মানে কি নৈও বেছি দূৰ নাথাকে নেকি চাগে? নৈলে বেছি দূৰ নাথাকে নেকি চাগে? অঁ এনেকুৱা হ'ব পাৰে। দিলেই লাগিব। ৰাস্তা শেষ হৈ যাবগৈ চাগে। কি নৈ হ'ব নে এইফালে? ইয়াত কুকু আহিছোঁ আৰু এইবোৰ নহয়। নেযাওঁ আৰু দেই। নামি দিওঁ। যাব নোৱাৰি এইফালে ৰাস্তা। একদম ফুৰিবলৈ আহিছোঁ সজাকৈ। চুৰিয়া পিন্ধি বহুত দিন পথাৰ দেখা নাই যে, টাউনত থকা মানুহ চুৰিয়া দেখি ভাল লাগিছে। টাউনত আছে গুৱাহাটী মহানগৰত। এইটো উৰি গৈছে এছিয়ান অপেন বিল ষ্টৰ শামুক ভঙা। মজাকৈ আহি পাই গৈছোঁ সেই পথাৰত এতিয়া, আৰু অকণমান মুকলি গৰম বতাহ খাবলৈ আহিছোঁ। ঠাণ্ডা বতাহ নহয় এতিয়া বৰ্তমান, আবেলি বতাহ নহয়, গৰম বতাহ। আৰু চুলি গৰম হৈ গ'ল মূৰটো চুই চাওকচোন। চুলিখিনি গৰম হৈ গৈছে। হেৰি দি দিবি দেই, চিউইং নে কি? হে চিউইং টবাকো নে কি এটা কয় নহয়, মানে চুবোৱাটো। চিউইং নে কিবা এটা কয় নহয়, জানো কি কয়? CHEW চুইং গাম। মানে এনেকুৱা চুবোৱা বস্তু চিউইং নে চুইং বুলি কয়। চুইং টবাকো ইজ ইনজুৰিয়াছ টু হেল্থ। সেইটো আচ্ছা আচ্ছা। মই এইটো বুজা নাছিলোঁ। আৰু এটা মৃত মৰাশ দেখিবলৈ পাইছোঁ। এটা এইটো কেঁকোৰা মৰাশ, এইটো ঠেকেচি বৰটোকোলাই হয়তো শামুক ভঙাই ভাঙি খালে। কি সেইটো? কেঁকোৰা। অঁ খোলাটো পেলাই দিলে, বাকীটো খালে। কেঁকুৰা খাই পাইছোঁ, ভাল লাগে খাই। মই নাই খোৱা দেই। কেঁকুৰা খাইছোঁ। এই লেটা খাইছোঁ। এইখিনি পানী ইয়ালৈকে উঠিছিলে, মেটেকা দিছে নে?
পাৰ হৈ আছে। এইখিনি বৰষুণটো বেছি আছে যে। লেটাটো কি হয় খাইছোঁ নকওঁ কি অলপ সেইটো লোকেল বস্তু নি? আৰু এইফালে যাবগৈ পাৰি আৰু মানুহ মানে কি আৰু এইফালে বিলৰ ৰাস্তাই আৰু পথাৰৰ ৰাস্তা আৰু এইটো সাজৰ লগত। সাজৰ লগত সাজটো খাইছোঁ মই। এই যে দেখিছোঁ ল'ৰাটো। হাবুং লাবুমণি হাবুং মৰিগাঁও মৰিগাঁও কৈছোং খাইছোং। আহি পাই গ'লোঁ। এতিয়া আমাৰ ফটো চটো তোলা হৈ গ'ল। এতিয়া যাওঁগৈ উভতি। গৰম অলপ খালোঁ। গৰম খাই মেলি এতিয়া যাওঁগৈ। আৰু এতিয়া চিটত বহিবলৈ ভাল হ'ব, কিন্তু মোবাইলটো গৰম হৈ গ'ল চাগে দেই। এইটো বেয়া চাৰ্জটো বেয়া নাই। এতিয়া উভতিছোঁ আৰু হাইৱে পোৱাকৈ নাই, হাইৱে পামগৈ আৰু। এই পবিত্ৰ ঠাইখন ৰাতিপুৱা দৰ্শন কৰিলোঁ আজি। ভাল লাগিলে বহুত দিনৰ মানে আশাটো নাছিলে বাৰু, ঘপককৈ অহা হ'ল। এনেকৈ আহিয়ে ভাল লাগে। আকৌ প্লেনিং কৰি থাকে নহয়গৈ নহয়। সিদিনা চিনেমাখন তেনেকৈ হ'ল পটককৈ। আগদিনা সুধা পিছদিনা চালোগৈ। চিনেমা ব্লগ নহ'লে বাৰু ভাবিছিলোঁ, তাৰপিছত বোলে আমনিয়ে লাগিলে গৈ, এলাহ লগা হ'ল কৰিবলৈ। আজিও নকওঁকৈ ভাবিছিলোঁ, কিন্তু আৰু কৰিলে ভাল লাগিব। হ'ব আৰু আপোনালোকেও চাব পাৰিব আবতৰীয়াত পবিত্ৰ ঠাই এখন। ভাদামাটো ধেৰ দেখা হ'ব। এতিয়া অফ ছিজনত তেনেকৈ আৰু অলপ এতিয়া লাগি থাকক আমাৰ লগত ঘৰলৈকে। লগ পাই আছোঁ। ক'লা ওলাইছে দেখেতো হেৰি আছে পোহৰ এতিয়া মিঠা দৈ খাম দেই। মিঠা দৈ মিষ্টি দৈ খাই লওঁ আমাৰ নিচিনা নহয়, ঘটত থকা নিচিনা গেলগেলীয়াকৈ চপৰাত না খাই লওঁ তেতিয়াহ'লে দেই। ঠাণ্ডা খালোঁ। এতিয়া একদম বালিচাপৰি পালোহি। মজাকৈ আজাৰো অলপ দেখিছোঁ। এইটো পাতটো হয় নেচালক মিলাই হ'ব লাগে পিছে দেই। সৰু নি ছিগি আহিব নেকি? দাদা সিপাৰৰ পৰা ওলাইছে চাগে। আজাৰ ওচৰ পালোহি। এতিয়া আজাৰ এনেকৈ ফুলা দেখিছোঁ আৰু অলপ আৰু এয়া সৰহকৈ ফুলি শেষেই হ'ল। এতিয়া এইবোৰ গুটি ওলাই আছে। দুজনে অলপ ফটো চটোকে ইয়াতে তুলি লওঁ। পুলি চাইছে সেইজনে। পুলি পিছে এতিয়া পুলি মানে ডালৰ পৰা ওলা পুলিহে আছে, তলৰ শিপাৰ পৰা। এতিয়া সৰু পুলি দেখাই নাই। আজাৰ বৰ ধুনীয়াকৈ ফুলিলে দেই। আৰু দুসপ্তাহৰ আগত হোৱা হ'লে ধুনীয়াকৈ পাই গ'লোহেঁতেন।